নমস্কাৰ ওয়ান্ডাৰস্কেপ ট্ৰেভেল ইউটিউব চেনেলৰ সমূহ দৰ্শকক স্বাগতম জনাইছো। ওয়ান্ডাৰস্কেপ ট্ৰেভেল ইউটিউব চেনেলৰ জৰিয়তে ইতিমধ্যে যিখিনি ভিডিঅ' আপলোড কৰা হৈছিল এই ভিডিঅ'খিনি আপোনালোকে আকোৱালি লোৱাৰ কাৰণে আপোনালোকক ধন্যবাদ জনাইছো। আজি আৰম্ভ কৰিবলৈ লৈছো আন এটি ভিডিঅ'। গতিকে আজিৰ ভিডিঅ'টোত কি দেখুৱাম বা আজিৰ ভিডিঅ'টোৰ কন্টেন্ট কি হ'ব নিশ্চয় আপোনালোকৰ মনত প্ৰশ্ন হৈছে। যেহেতু ভাৰতৰ গণৰাজ্য দিৱস অৰ্থাৎ ৰিপাব্লিক ডে সমাগত, আমি সকলোৱে জানো 26 জানুৱাৰীত ভাৰতৰ গণৰাজ্য দিৱস পালন কৰা হয়। গতিকে এই গণৰাজ্য দিৱসৰ লগত সংগতি ৰাখি আজি ভিডিঅ'টিৰ মেইন কন্টেন্টখিনি হ'ব আৰু সেই হিচাপত ভিডিঅ'টো প্ৰস্তুত কৰা হৈছে। গতিকে ভিডিঅ'টো চাই থাকিব। গণৰাজ্য দিৱস বুলি ক'লে আমি ৰাতিপুৱা দূৰদৰ্শনত যেতিয়া চাওঁ দিল্লীৰ ৰাজপথত ৰাষ্ট্ৰপতি ভৱনৰ পৰা ৰাষ্ট্ৰপতি ওলাই অহাৰ পৰা ফ্লেগ হোষ্টিঙৰ পৰা আটাইখিনি প্ৰচেছ বা তাত যিখিনি পেৰেড হয়, মাৰ্চ পাষ্ট হয় বা বায়ুসেনাৰ বিভিন্ন ধৰণৰ সামৰিক শক্তি প্ৰদৰ্শন কৰা হয়, সেই আটাইখিনিৰ প্ৰস্তুতি কেনেকৈ চলে বা প্ৰিপাৰেশ্যন কেনেকৈ চলে বা আমি ক'ব পাৰোঁ ৰিহাৰ্চেল কেনেকৈ হয়, এই ভিডিঅ'টিৰ জৰিয়তে তাৰে এটা শ্বৰ্ট ভিডিঅ' আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। ৰিপাব্লিক ডেৰ প্ৰিপাৰেশ্যন চলি থাকোঁতেই আমি এই ভিডিঅ'খিনি লৈছিলোঁ। ভিডিঅ'খিনিৰ মানদণ্ড যদিও বিশেষ উন্নত নহয়, তথাপি এটা থুলমূল আভাস পাব যে কেনেকৈ তাত প্ৰিপাৰেশ্যন চলে। আৰু এই ভিডিঅ'টিত আপোনালোকক দেখুৱাম, যদি আপোনালোকে দিল্লীত গৈ ৰিপাব্লিক ডে উপভোগ কৰিব খোজে তেতিয়াহ'লে তাত টিকট ক'ৰ পৰা ল'ব বা টিকটৰ মূল্য কেনেকুৱা বা কি কি ফৰ্মেলিটিছ থাকে বা কি কি ডকুমেণ্ট আপোনালোকে কেৰি কৰিব লাগিব, এই আটাইখিনি এই ভিডিঅ'টিৰ জৰিয়তে দেখুৱাম। গতিকে ভিডিঅ'টো শেষলৈকে চাই থাকিব আৰু যদি ভিডিঅ'টো আপোনালোকৰ ভাল লাগে তেতিয়াহ'লে লাইক কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰিব। গণৰাজ্য দিৱসৰ দিনা দিল্লীৰ ৰাজপথত দেশৰ স্থলসেনা, বায়ুসেনা আৰু নৌসেনাৰ বিভিন্ন ৰেজিমেণ্টৰ জোৱানসকলে পেৰেডত অংশ লয় আৰু ৰাষ্ট্ৰপতি প্ৰধানমন্ত্ৰীৰ সমন্বিতে উপস্থিত থকা সমূহ অতিথিক সম্ভাষণ জনায়। ইয়াৰ উপৰিও প্ৰতিখন ৰাজ্যক ৰিপ্ৰেজেণ্ট কৰি প্ৰতীক পথ ৰাজপথত দেখুওৱা হয় আৰু ইয়াৰ লগতে বিভিন্ন ৰাজ্যৰ বিভিন্ন জাতি জনগোষ্ঠীভেদে কলা, সংস্কৃতি আৰু নৃত্যৰ সমাহাৰ হয় এই ৰাজপথত। ভাৰত চৰকাৰৰ মিনিষ্ট্ৰীসমূহৰ দেশৰ হকে কৰা কামসমূহৰ চিম্বলিক কিছুমান প্ৰদৰ্শন ইয়াত কৰা হয়। গতিকে ভিডিঅ'টোত ভইচ অভাৰ বা মিউজিক এড নকৰাকৈ চালে আপোনালোকে বেছি ভালকৈ অনুভৱ কৰিব পাৰিব তাত কিদৰে প্ৰিপাৰেশ্যন চলে। साहब पूछ रहे हैं क्या काम का निर्माण पड़ाव रही। सुर संग्राम को देख भागे नहीं, देख भागे सोए सुरना। जिसने 1947 में बापू ने एक अलग आशा की किरण वहां दिखाई दी थी जब गांधी के शांति संदेश ने राज्य को प्रभावित किया था। यहाँ खुद कबीर की खुशबू में तुलसी ने रची चौपाई, यही बुद्ध ने जग को किया आलोकित, हर घाट पे जीवन की सच्चाई, काशी की इस नगरी में बिस्मिल्लाह की। महात्मा गांधी और बंगाल had a long relationship with the railways. While in South Africa in 1893, the 24-year-old Mohandas was thrown out of a first-class railway carriage as a result of discrimination directed at Indians.
This incident happened at Pietermaritzburg railway station. Next is the Eastern Zone Cultural Centre, Kolkata. Gandhiji had many dreams for his independent India. These children, who represent modern India, try to express their feelings through this song, realizing the dream of a vast and beautiful India based on cleanliness, truth and non-violence above society, caste and religion. 152 children of government schools of Bihar Eastern Zone Cultural Centre, Kolkata are coming in front of you to dance on this song by reiterating this dream of Bapu. Eastern Zone Cultural Centre, Kolkata. Swachh Bharat, Swasth Bharat, Swachh Bharat, Swasth Bharat, Swachh Bharat, Swasth Bharat, Swachh Bharat, Swasth एक सपना संजोया बापू ने वो स्वच्छ भारत देश मेरा, एक सपना संजोया बापू ने वो स्वच्छ भारत देश मेरा। 150वीं जयंती के शुभ अवसर पर श्रद्धा सुमन अर्पित करते हुए सत्यमेव जयते शीर्षक पर नृत्य प्रस्तुत कर रहे हैं। महात्मा गांधी ने सत्य और अहिंसा के बल पर स्वतंत्र होने बनाया, स्वस्थ, समृद्ध और उन्नत भारत का सपना हमें दिखाया। गांधी जी ने सत्य के प्रयोग और रघुपति राघव राजा राम जैसे मंत्रबल पर भारत में राम राज्य के सपने को साकार करने का प्रयास किया। आइए देखते हैं ये प्रस्तुति। बापू ने उस नींव को याद करो, जो बसे सभी के दिल में, उस बापू को याद करो। सत्य मिल जय थे, सत्य मिल जय थे, सत्य मिल जय थे। रघुपति राघव नाम का मंत्र इस दिन उनको जपना था। स्वच्छ हो जीवन, उन्नत भारत, बापू का ये सपना था। सत्य अहिंसा शिक्षा और मानवता जारी हो, सेवा भावना देश तरक्की और सम्मानित नारी हो। जय देव युग दृष्टा नव भारत सृष्टा, राम राज जिनेगा के स्वतंत्रता के महानायक, तुमको सौ बार नमन। सत्य में जयते, 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 सत्य में जयते। बापू को शत-शत प्रणाम। प्यार कपोतों से हमको, पर बाजों से परहेज नहीं। भारत की सरदारी से देंगे नहीं, हम इसकी
सूरज में खेले हैं हम, इसीलिए अभिमानी हैं हम, डरने हुए हम गर्वित हैं क्योंकि हम हिंदुस्तानी हैं। मंच के बाईं ओर नजर डालिए, प्रशिक्षित कोर ऑफ सिग्नल के कप्तान मेजर मनप्रीत सिंह संतुलन, बहादुरी, हैरत अंगेज कला का प्रदर्शन करते हुए 8 फुट के रिकॉर्ड को तोड़कर 12.5 फुट लंबी सीढ़ी के ऊपर बड़े लाजवाब तरीके से माननीय राष्ट्रपति जी को सलामी दे रहे हैं। और जिम्मी की पोजीशन में लांस नायक गजानन देसाई, अगर जज्बे में ज्वाला है, लावा है, तो मन को शांत करने का जज्बा भी है, यानी योगा मनः प्रसमनः उपायः। आज योग विश्व प्रसिद्ध है, इसी भावना को दर्शाते हुए, दिमाग और शरीर का गजब का संतुलन दर्शाते हुए हवलदार संग्राम सिंह जैना और साथ ही में अलग अलग पोजीशन पर सूर्य नमस्कार देखिए योगा की ये গণৰাজ্য দিৱস যদি আপোনালোকে দিল্লীত গৈ উপভোগ কৰিব বিচাৰে তেতিয়াহ'লে ইয়াৰ টিকট সেনা ভৱনত পোৱা যায়। সেনা ভৱন পেৰেড গ্ৰাউণ্ডৰ ওচৰতে, তাৰ পৰা আপোনালোকে টিকট ল'ব পাৰিব। টিকটৰ মূল্য 100 টকা আৰু 500 টকা। 100 টকা আৰু 500 টকাৰ ডিফাৰেঞ্চ এইটোৱে যে 500 টকাৰ যিখিনি টিকট আছে সেইখিনি ইণ্ডিয়া গেটৰ ওচৰত হয় আৰু 100 টকাৰখিনি অকণমান দূৰত হয়। গতিকে আপোনালোকে টিকট সংগ্ৰহ কৰিব পাৰিব। আৰু টিকট সংগ্ৰহ কৰিবলৈ হ'লে আপোনালোকৰ ভেলিড ID প্ৰুফ থাকিব লাগিব, যেনে ভোটাৰ ID বা আধাৰ কাৰ্ড বা তেনেকুৱা ইণ্ডিয়া গভৰ্ণমেণ্টৰ দ্বাৰা ৰিকগনাইজড ভেলিড ID প্ৰুফ লগত লৈ যাব লাগিব। আৰু বৰ্তমান আমি জানিব পৰা নিৰ্দেশ মতে ডাবল ভেকচিনেটেড মানুহখিনিহে অকল তাত টিকট ল'ব পাৰিব। টিকটবোৰ লোৱাৰ পিছত ৰিপাব্লিক ডে চাবলৈ যেতিয়া আপোনালোকে আহিব তেতিয়াহ'লে আপোনালোকে অলপ টাইমতকৈ সোনকাল আহিব, কাৰণ প্ৰৱেশদ্বাৰ ৰিপাব্লিক ডে আৰম্ভ হোৱাৰ মোটামুটি 1.5 ঘণ্টা আগত বন্ধ হয়। প্ৰৱেশদ্বাৰ বহুত কেইখন থাকে বা সেইদিনা পাব্লিক ট্ৰেন্সপৰ্টো অলপ চলাচল কম হয় ৰিপাব্লিক ডে আৰম্ভ নোহোৱালৈকে। গতিকে আপোনালোকে আহোঁতে কিছু সময় লাগিব, গতিকে অকণমান সময় হাতত লৈ আহিব। আৰু লগত কোনো শ্বাৰ্প মেটেৰিয়েল বা ৱালেটত মেটেল জাতীয় কোনো সামগ্ৰী বা কলম এনেকুৱা সামগ্ৰী লগত নানিব। লগতে কোনো ধৰণৰ খাদ্যবস্তু লগত আনিব নোৱাৰিব। DD নেশ্যনেল বা DD নিউজত দেখা বিভিন্ন প্ৰগ্ৰেমসমূহৰ শ্বুটিং সংসদ ভৱনৰ সন্মুখত এনেদৰে হয়। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিলোঁ। আৰু যদি এনেকুৱা কণ্টেণ্ট আপোনালোকে পুনৰ বিচাৰে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু ন'টিফিকেশ্যন বেল আইকনটো প্ৰেছ কৰিব। ভিডিঅ'বোৰ ভাল লাগিলে আপোনালোকৰ আত্মীয়ৰ লগত শ্বেয়াৰ কৰিব। আজিলৈ ইমানতে এৰিছোঁ, ধন্যবাদ।